এয়া আমি কামপুৰৰ টেঙাপানীৰ দৃশ্য উপভোগ কৰিবলৈ আহিছোঁ আৰু টেঙাপানীলৈ আমি এনেদৰেই খোজকাঢ়ি গৈ আছোঁ আৰু প্ৰকৃতিৰ অপূৰ্ব দৃশ্য উপভোগ কৰি গৈ আছোঁ আৰু এয়া চাওক জুৰিটোৰ সোঁত বৈ আহিছে আৰু এইবোৰ দেখিলে ভাল লাগে আৰু চাৰিওফালে কেৱল সেউজীয়া প্ৰকৃতিৰ মনোৰম দৃশ্য আপোনালোকে এবাৰ চাওক, এবাৰ নীৰৱভাৱে বহি চাওক প্ৰকৃতিৰ কেনেকুৱা অপূৰ্ব দৃশ্যই আমোদ লগাই দিব পাৰে আপোনাক খন্তেক সময়ৰ বাবে। আমি এনেদৰে চাৰিওপাশৰ দৃষ্টি বন্ধন হৈছে আৰু সকলো চাওক চাৰিওফালৰ সেউজীয়া পৰিৱেশ আৰু এনেদৰে আমি চাহ বাগানৰ ফালেও গ'লোঁ কাষতে থকা এই চাহ বাগানৰ এই যি সেউজীয়া অপূৰ্ব দৃশ্য আৰু অসম গৌৰৱ চাহ এয়া আপোনালোকে প্ৰত্যক্ষ কৰক। চাহ গছ, চাৰিওফালে চাহ গছ আৰু এইখিনিত কথা কোৱা নাছিলোঁ, নীৰৱভাৱে প্ৰকৃতিৰ দৃশ্য উপভোগ কৰিছিলোঁ।